খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল, লগতে মোৰো ভাল। মোৰ বৰ্ণালী ভইচৰ ইউটিউব চেনেললৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, আজি এনে ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। পাহাৰত গৈ আছোঁ, আমাৰ মানে NGOৰ মিটিং এখন আছে, মিটিঙত গৈ আছোঁ। তালৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। আমি ওলাই মেলি ৰাস্তাত ৰখি আছোঁ, লগৰবিলাক আহিয়ে পোৱা নাই। আমি দুজনীয়ে ওলালোঁ। কিমান টাইম হৈ গ'ল, সিহঁতক 3টা বজাতে দিয়া হৈছিলে টাইম, এতিয়া 3:30 বাজিলে। ৰখি ৰখি আমনিয়ে লাগি গৈছে আৰু। এতিয়া আমি মেইন ৰাস্তাইদি গৈ আছোঁ। সকলোবোৰ আহিলে আৰু বাকী কেইজনীমান পাহাৰতে থাকে, তাতে লগ কৰিমগৈ। শিৱৰাত্ৰিৰ দিনা এই শিৱ মন্দিৰটো মই আপোনালোকক দেখুৱাইছিলোঁ। এই শিৱ মন্দিৰটোৱেদি আমি ওপৰলৈ গৈ আছোঁ এতিয়া। ভাগৰ লাগি গৈছে, ইমান পাহাৰৰ ওপৰত আমি উঠি আহিছোঁ। আমি কিমান ওপৰত উঠি আহিলোঁ দেখিছে, মানে ভৰি বিষাই গৈছেগৈ পাহাৰত উঠোতে, উপায় নাই। ইয়াত এখন অংগনবাড়ী স্কুল আছে পাহাৰত, আৰু এখন তাতে মিটিংখন হ'ব আৰু উঠিব আছে বহুত ওপৰত। অলপ দেখাই দিছোঁ চাগে তলৰবিলাক। এইটো মেইন ৰাস্তাটো, গাড়ী গৈ আছে, এইটো মেইন ৰাস্তা। ইয়াৰ লগৰবিলাক ওপৰত উঠিয়ে গ'ল, মই থাকি গ'লোঁ ভিডিঅ' কৰোঁতে। মিটিং এখন আছে, NGO। মিটিংখন ইয়াতে আছে, মিটিঙত আহিব। আমি যাব ওলালোঁ এতিয়া। যাওঁগে এতিয়া, চবকে বাই বাই দিছোঁ। নেক্সট মিটিং 2 তাৰিখে হ'ব, সকলোৱে আহিবা। মিটিংখনৰ পৰা আহিলোঁ, আহিয়ে মই বাহিৰে আমাৰ ওচৰতে থকা শংকৰ হোটেল বুলি কয় ঠাইডোখৰলৈ আহি আছোঁ। বাৰ্থডেৰ কাৰণে মই গিফ্ট এটা ল'ব আছে, গিফ্টটো মই ল'বলৈ যাওঁ, চাওঁ কি গিফ্ট লওঁ। শংকৰ হোটেল নোপোৱাৰ আগতে ভাগৱত ধাম পায়। এইটো মন্দিৰ এটা আছে ভাগৱত ধামতে। এই মন্দিৰটোৰ নামটো মই পাহৰিছোঁ, কি মন্দিৰ হয়। এই মন্দিৰটোত বুধবাৰে বেজি কেম্পো হয় আৰু বহাগত ইয়াত বিহু পতা হয়। বিহু পাতিলে আমি ইয়াত বিহু চাবলৈ আহোঁ। বিহু 2 দিন পাতে ইয়াত, ডাঙৰকৈ পাতে, পূৰা ছিংগাৰ টিংগাৰ আহে, প্ৰগ্ৰেমবিলাক হয় বিহুৰ। শংকৰ হোটেল আহি পাই গ'লোহি। মই এতিয়া ফটো ষ্টুডিঅ' এটাত যাম। ফটো ষ্টুডিঅ'টোত গৈ মই আপোনালোকক কি লৈ আছোঁ দেখুৱাই আছোঁ।
এইফালে গৰম গৰম জেলেপি বনাই আছে। এতিয়া মই ৰাস্তা পাৰ হ'ব লাগিব। ৰাস্তাৰ ইটো পাৰে আছে ষ্টুডিঅ', এইটো পাৰে এটা আছিলে, মানে ইমান ভাল নহয় মই যোনটো বস্তু বিচাৰিছোঁ। এতিয়া ৰাস্তাটো পাৰ হৈ লওঁ। আহি ষ্টুডিঅ'ৰ সন্মুখ পাই গ'লোহি। ষ্টুডিঅ'টোৰ নাম অনামিকা ষ্টুডিঅ'। ভাবিলোঁ মই এটা ফটো ফ্ৰেমকে বনাবলৈ দি থৈ আহোঁ। আপোনালোকৰ যদি কাৰোবাৰ ফটো ফ্ৰেম বনাবলগীয়া থাকে ইয়াতে বনাব পাৰিব। ইয়াত সকলো ধৰণৰ সুবিধাবোৰ আছে। আপোনালোকৰ জেৰক্স, লেমিনেশ্যন, ফটো উঠিব পাৰিব। মই এই ফ্ৰেমটোকে চিলেক্ট কৰিলোঁ। এই ফ্ৰেমটোতে ফটো দি হেপী বাৰ্থডে বুলি লিখা থাকিব। বাৰ্থডে বুধবাৰে মই 2 দিনৰ আগতে দি থৈ যাওঁ, তেতিয়াহে হ'ব। আৰু এইবোৰ বস্তু দিলে এটা প্ৰকাৰে ভাল, মানে চিনেৰী হিচাপে থাকি যায়, মানে ড্ৰয়িং ৰুমত সজাই থ'বও পাৰিব। আপোনালোকৰ যদি কিবা গিফ্ট ল'ব লগা থাকিলে ইয়ালৈ আহিব আৰু সকলো ধৰণৰ গিফ্টবোৰ পোৱা যায়, লৈ যাব পাৰিব। এতিয়া মই ঘৰত গৈ আছোঁ। ভিডিঅ'টো আজি ইমানতে থ'লোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, সকলো ভালে থাকিব। হয় নে নহয়?